হেল্ল' গাইছ, আজি আমি পথাৰৰ মাজলৈ বনভোজ খাবলৈ ওলাইছোঁ। কেনেকে কি খালোঁ আপোনালোকে চাই থাকক না কি আৰু ভিডিঅ'টো শেষলৈকে চাব। পুৰা দাঁত চাত ঠাৰাই আছোঁ, বহুত ধমাকা ভিডিঅ' হ'ব। আজি খানা খাই আছোঁ। সেই দোস্ত, এইটা চাওক, আমাৰ আজি বৰ্তমান পকাধানৰ মাজত এতিয়া মানে খানা চলি আছে। হয় নলা কেনে বাকী নাই মেচিনে গোটাই বিহাৰী কি খবৰ? এ নাঙনি 10 কেজিত কি ভাত বনাবি? কেইটা মানুহ আছে? আঠটা দে হ'ব দে, এক কৰাচকে হ'লে হ'ব। নলা সৰু চৰি গোটা আনিছে আজি খানা আইটেম কি? হাঁহৰ মাংসৰ ব্ৰইলাৰ। হাঁহৰ মাংসৰ ব্ৰইলাৰ। হাঁহটো ক'ত? হাঁহ দেখাই নাই দেখোন। মাৰি আছে নেকি? হাঁহটো ক'ত? বাচি আছে। ইয়াৰ পানী এইটো চিকেন ব্ৰইলাৰ মানে ব্ৰইলাৰ। এতিয়া ব্ৰইলাৰৰ দাম কমটো, 160 টকা আমাৰ ইয়াত। দগৰি খাম আৰু মানে আধা কিলোমান আছে নেকি? কিমান আছে ইয়াত? 1 কিলো। কি কয় 1 কিলো ইমান কম? মানে চলি যাব আৰু কিবাকে অলপ অলপ যোগাৰ কৰিছোঁ। এইখিনি চলি যাব। হাঁহ এটা আছে, অকল হাঁহটোৱে খাম আৰু বেলেগ একো নাই আৰু। চিকেনটো অলপ অলপ আৰু ভাত এইখিনি ল'ব না কি? এই গছৰ তলত ধুনীয়া আইটেম। এইফালে ধানৰ মাছ মানে দিম, টেনশ্যন নালাগে। পূৰা পাকাই দিম, ৰঙা কৰি খাই দিম। সেইখিনি দেখা পাব আপোনালোকে নিশ্চয়। চাই থাকিব। জুইত দপদপে উঠি আছে, কিন্তু কেৰাহীত লগা নাই, মানে চৰুত লগা নাই। হাঁহৰ কুকুত মানে একদম লাগি আছে, পশ্চিমে লৈ যাই আছে এনেকে বতাহে জুইকুৰা, কিন্তু চৰুত মুঠেও লগা নাই। এয়া দেখিবলৈ পাইছে কেমেৰাত, আৰু দেখিবলৈ পাবা নিশ্চয়। চৰুটো একো নাই। চাউলকেইটা পানী বহাই থৈছোঁ। বৰ্তমান চাউল আহেনে নাই সেইটো ক'ব নোৱাৰোঁ বৰ্তমান এতিয়ালৈকে। চাউলটো আনিব গৈছে আমাৰ ভোলাই। এয়া পানী বকে পাক উঠি আছে এতিয়ালৈকে, কিন্তু চাউল আহি পোৱা নাই। চাউল আহেনে নাই তাত নাই ঠিক। চাউল নহ'লে হাঁহটো আৰু বাপেকে চালা সেই মাংসখিনি খাই দিম আৰু নাই কি সুধে নিছে। চাউল এনেকৈ ধুই ল'ব লাগে, পলিথিনত ধুনীয়াকৈ দি অলপ ফুটা কৰি দিয়া। চাউল তাউল গোটাই ওলাই গুচি যাওক, যিখিনি আছে সেইখিনি নহয় যাওক, আৰু সেই বইল পানী খাব লাগে নেকি? চাওক নতুন পদ্ধতি, পলিথিনৰ ওপৰতে চাউল ধোৱা হৈ গ'ল আমাৰ। কণ্ট্ৰলৰ চাউল দি আছোঁ, মানে ফ্ৰীত পোৱা। আৰু আনিব গৈছে কিজানি। কেৰাহীটোত ধৰে নে নধৰে, মানে চৰুটো ধৰে নে নধৰে এইটো আৰু ক'ব নোৱাৰোঁ। এইখিনি চাউলটো বাগি দি যাব নেকি? মানুহবিলাক 8জনমান আছে। আমাৰ ভোলা চাউল লৈ আহি গ'ল, কণ্ট্ৰলৰ চাউল। এয়া চাওক, আমাৰ ভোলাই চাউল লৈ আহি গ'ল, কণ্ট্ৰলৰ চাউল। ফ্ৰীত পোৱা মানে চাউলটো সি লুকাই আনিছিল আজি দে, উপায় নাই আৰু। 1 পোৱামান আনিছে কিজানি। খাব দে আৰু উপায় নাই। কাঁচা লাভটো কম কৰিলে কাঁচা ৰান আছে ইয়াতে। হ'লেও চুবাই লওঁ বোলা কিমান পিপিটো দেখুৱাই দিয়া। আমাৰ ভোলাই পুৰা খাই আহিছে। চাউলটো দেখুৱাব লাজ কৰি আছে বৰ্তমান। আনছি ক'ব আনছি আগৰৰ চাউল, এইখিনি চাউল হৈ যাব পুৰা। নহ'লে চৰিটো বাগৰি যাব না। হৈ যাব এইটো এনেকৈ ধুই দিয়া। আৰুতো আছেই গাইছ, মুহেদা আহি আছে। দগৰি মহি দিম। মই যাই নে নাযায় ক'ব নোৱাৰোঁ। মহি নাটাকে হ'লেও ঘুমাব পাৰিব, কিন্তু দুটা কাম ল'ব পাৰে। মহি দিম আৰু চাউল পাম, পইচা পাম, কিবা পাম, সেইবিলাকে দিয়ে। আৰু মস্ত জবৰদস্ত খানা হ'ব আমাৰ। এই ফাইলটোৱে আছে আৰু কেইজনমান ল'ৰা আছে, যদি সিহঁতে আহে দেখা পাব আৰু কেমেৰা আহে পাক উঠি আছে বৰ্তমান। কলাই মলাই এনেকৈ লেতেৰা বেতেৰা দিলোঁ আৰু পেটত যাব। পেটত গেলেও ৱাছ হৈ যাব। আমাৰ হজম শক্তি থকা চলি, টেনশ্যন নাই। গতিকে এনেকৈ খাম, কিন্তু আপোনালোকে নাখাব আৰু ভালদৰে ধুই ল'ব। আৰু নেউলে আছে, নেউলে পুৰা খেলিব পাৰে, টেনশ্যন নাই। হাঁহি দিছে তাৰ বেটা। এটা শইকীয়া নাই এতিয়া আমাৰ চব এতিয়া মানে আমাৰ দং ডেঙে জীৱ ল'ৰাটো লেতেৰা বেতেৰা হ'লেও খাব পাৰিম। গতিকে ইমান নধুলেও কথা নাই। তাতে চৰুটো এনে পাক গুঠোঁ, মল হ'লে এইবোৰ ধুনীয়া সেইবিলাক এনে ধোৱা যাব, পানীটো পেলাই দিম। অলপ দি আৰু কণ্ট্ৰলৰ চাউল নে অলপ দাঙি দিবি মাথাটো, আৰু এটা সোমাই দিয়ে আৰু চৰুটোত লাহেকৈ। এতিয়া আমাৰ ভোলাই চাউল ঢালিব আৰু কম পৰি যাওঁ সেইদিকে ঢালি দিছে। পানী বাগৰি যাক লাগে কথা নাই। কলপাত পাতি আহিলে চাউলকেইটা ধৰি খেলবা নেদাওঁ। খানা বেলেগ খানা আৰু কিবা এখন যদি কম পৰি যায় আছে গাইছে চাওক, পকি আছে একেবাৰে।
চিৰি হোৱা না তাতো দিলি লাগছি আৰু কোদাল আন নাগি দিয়া কৰে দে খাব দে খোলা গলি হ'ল আৰু আমাৰ কামটো হ'লে হ'ল আমাৰ বৰ্তমান এটা চিৰি নাই গতিকে আমি চব এনেকৈ লগ লগাই দিছোঁ কিবা নহয় কিবা এটা হ'ব পেটত গেলি হ'ল আৰু নাই কি নিমখটো দিছা হা নিমখ দিছা কিমানমান দিছা এইটো হ'ল কিপি গ'ল এইটো হজম শক্তি আমি চিৰি নাই যিহেতু আমি এনেকৈ কৰিম বস্তিৰ মাজত আমাৰ এজন এই কাৰিকৰ আছে এইজন চব দেখাই দিব পাৰে কেমেৰাটো দেখাই দিব পাৰে আমাক দেখাই দি আছে দি আছে আদিম যুগৰ কাৰিকৰ এই গাইজ বহাই দিলোঁ এই দুয়ে কৰা দিছি হলা এই গাইজ ভাতৰো কৰাছ মানে ভাজিৰো কৰাছ একেই কৰাছ চলি যাব আমাৰ ইয়াত কপাৰ কানি নাই হাতিনিটো নতুন চুলি লৈ নহ'লে কাগজে আনিছোঁ এতিয়া লৰাই কথা নাকি অলপ বাম পিছ কৰিছে এইটো বাপা মোৰতো নোসোমাব খোপা লাগব গোটাই এই গাইজ বৰ্তমান এই বহাই আছোঁ ফচফচাই আছে এতিয়া দেখাবলৈ শুনাবলৈ পাইছে কেমেৰাত শুনাই লৈ দিছোঁ এনেকৈ ৰংগুৰা চংগুৰা গোটাই দি দিছোঁ আৰু দি কেনে আৰু পকলি হ'ল আৰু খাবাই পাৰিম আৰু ভাত জিভাৰ পানী ওলাই গৈছে মনত খাবা আৰু নেকি নিলা খাবা আৰু তাগিটা বনছা না খাইছে না পুৰা বৰ্তমান জুই বহুত আছে জুইটো কমাই দিব লাগিব নহ'লে কাৰণে সেই তলত লাগি যাব কাৰণ পানী চানী নাথাকে আমি শুকানকৈ ভাজি ল'ব লাগিব তাৰ কাৰণে আমি দুই একডাল মানে খৰি আমি ইয়াৰ পৰা এনেকৈ গুচাই দিওঁ দিছোঁ একেবাৰে কম জুইত আমি ফ্ৰাই কৰিব লাগিব ইয়াত পানী দিয়া নাই অকল তেল মাংস পিঁয়াজ এইখিনি আৰু আমি এনেকৈ ৰঙা কৰি টিকটিকে ৰঙা কৰি খাব লাগিব দুইটিকীয়া জ্বালাৰ পেকেট 2 পেকেট দিছোঁ চকুৰ পানী ওলাই যাক ক'ব নালাগে আৰু হাগানতে মানে এইবিলাক এনেকৈ হৈ যাব কেনে হ'ব তো ভাবি পুরো খাওয়া খাওয়াকে আছে আর নাকি পানি বই গেছি এই দাঁত ধারে আছে ধারে দিয়া পুরা ধারে দিয়া পুরা রখি আছে মোবাইলত চাই চাই এলি ধারে আছে মন পুরা খাবি আর নাজি কি কয় ই ধারে আছে দাঁত খাবই আর এতিয়া আমার গাইজ বেলেগ একো নাই আমার ডিশখান সরু সরু হয়েছি গতিকে ভাতো অলপ সরু দেছি দেখছে না আমার একটা কেমন কেতিয়া আছে এই তাকে লাগবে হানি তথাপিতো আৰু উপায় নাই ইয়াতে অলপ অলপকৈ খাম আৰু কিবাকে এটা গাইজ এটা আৰু দুজন আছে এই পকা ধৰণৰ মাজত নিজেতো আছে মইতো আছো নিজে আছো ইউটিউবত চলি যাব আৰু নাকি কেই নম্বৰ ডিছ 11 নম্বৰ ডিছ চলি যাব এতিয়া এইখিনি চাফ কৰাহে কথা চাফ কৰি বহি যাওঁ সাংঘাতিক গৰম আছে
Betul. Upar aja. Emang gurung balon. Boleh hal yang enggak bisa pilih. কেনাই Masa. মজা গরম ধরছি কিন্তু আমার পোকলা পেট ভরাতো বেলে কথা গরম তামান লাগছি এই ঠান্ডা দিন কেনাই মালিক একদম পুরো আমার চকু টকু কান্দি আছে মানে চকু কান্দি আছে জ্বালার গুৰুত কেৰাহীৰ এই পানীখিনি এই মন দিব পাৰি যে জ্বালা কিমান হৈছে অ চিকনা কেনাই ভালে ভালে নাখাকে কেনেকা ভালে বুলি ভালতে নাপলে নহয় খবৰ। আগে হেক কৰি দিলি দে দে এইবাৰ পাম দেই আৰু